দেৱতাৰ দৰে মানুহ আপুনি লগ পাইছেনে? কিছুমান মানুহ এই পৃথিৱীত দেৱতুল্য মানুহ, যাৰ সংস্পৰ্শত আপোনাৰ জীৱনে বেলেগ এক গতি লয়। অপ্সৰা, পৰী এইবোৰ বিশ্বাস আপুনি নকৰিব পাৰে, কিন্তু আজিৰ তাৰিখতো আপোনাৰ জীৱনত এনে কিছুমান মানুহ আপোনাৰ জীৱনলৈ আহে যিসকল পৰী, অপ্সৰা বা দেৱতুল্য। তেনে মানুহ আপুনি লগ পাইছেনে নাই? জীৱনত যাক লগ পালেই আপুনি হঠাৎ অসম্ভৱ ধৰণে পজিটিভ হৈ যায়, যাক লগ পালেই সকলো দুখ যন্ত্ৰণা ভাগৰ আপুনি পাহৰি যায়। তেনে মানুহৰ 10টা লক্ষণৰ বিষয়ে আজি ক'ম, যি দেৱতুল্য মানুহ আপুনি লগ পোৱাৰ পিছত আপোনাৰ জীৱন কৰুণাৰে ভৰি পৰিছে বা পৰিব। বহু ডাঙৰ কথাকো আপুনি সহজভাৱে ল'ব পাৰিব। প্ৰথমটো আপোনাক ক'লোৱেই, এক অসাধাৰণ দয়াশীলতাই আপোনাক স্পৰ্শ কৰিব, কাৰণ যি দেৱতুল্য মানুহৰ সংস্পৰ্শলৈ আহিছে তেওঁ হ'ব দয়াৰ সাগৰ। সমাজত তেওঁলোকে এনে কিছুমান কাম কৰা বুলি পিছলৈ আপুনি গম পাব, যি কামৰ জৰিয়তে তেওঁলোকেই এই পৃথিৱীখনকেই এক বেলেগ পৃথিৱীৰ ৰূপত গঢ় দিয়াৰ চেষ্টা কৰিছে। অথবা এনেকৈও আপুনি ভাবিব পাৰে, যান্ত্ৰিক মানুহৰ পৃথিৱীখনক তেনে দয়াবান আৰু দেৱতুল্য মানুহেই কৰোণাৰ এখন পৃথিৱী কৰি তুলিছে। সেই দেৱতুল্য মানুহজন দেৱতা হ'ব পাৰে, নতুবা মানুহৰ ৰূপত অহা এগৰাকী অপ্সৰা বা পৰী। নম্বৰ 2টোৰ কথা ক'ম এতিয়া। আটাইতকৈ ডাঙৰ কথাটো কি জানে? কিছুমান মানুহৰ উপস্থিতিয়ে আপোনাক উদ্বেলিত কৰি তুলিব পাৰে। উদ্বেলিত মানে এক সুখানুভূতি আনি দিব পাৰে, ঠিক যেন আমি আপোনাক এই মুহূৰ্তত বুজাব পৰা নাই। সেই দেৱতুল্য মানুহ বা পৰীৰ উপস্থিতিয়ে আপোনাক এক নিৰ্ভয়, এক আৰাম, এক নিৰাপত্তা দিব, এক সন্তুষ্টিৰ উশাহ আপুনি ল'ব পাৰে। তেনে দেৱতুল্য মানুহৰ উপস্থিতিত আপোনাৰ এনেকুৱা লাগিব যেন সকলো চিন্তা, সকলো ভয়ৰ পৰা আপুনি মুক্ত হৈ গৈছে। আপোনাৰ বেয়া দিনটোতো এনেকুৱা লাগিব তেওঁৰ উপস্থিতিত আপুনি যেন চিন্তা আৰু ভয়ৰ পৰা মুক্ত হ'ব পাৰিছে। আছে এনে মানুহ পৃথিৱীত আছে, যাৰ কাৰণে আপুনি মই এই পৃথিৱীখনত ঠিকে থাকে চলি আছোঁ। আমাৰ কিয় এনেকুৱা লাগি থাকে ভগৱানেই এনে মানুহৰ ৰূপত দেৱতুল্য আত্মা কিছুমান এইখন পৃথিৱীলৈ পঠিয়াই দিয়ে, যিসকল ভগৱান নহয়, কিন্তু ভগৱানেই যেন আপোনাৰ মোৰ হিত সাধন কৰিবলৈকে তেওঁলোকক এই ধৰালৈ পঠিয়াই দিছে। বুজি পাইছে নিশ্চয়? কি ভাবিছে? তেনে মানুহ আপুনি একেবাৰেই লগ পোৱা নাই? কি কৈছে? তেনে মানুহ সৌভাগ্যৱান লোকেহে লগ পায়? ৰ'ব, আজি এই ধাৰণা আপোনাৰ সলনি হ'ব। আজি আপোনাৰ সৈতে অলপ কথা পাতিম, অলপ সময় দিব। নম্বৰ 3টো কৈ নিওঁ, এক অসম্ভৱ সহমৰ্মিতা থাকে তেনে মানুহৰ। তেওঁলোক আপোনাৰ মোৰ দৃষ্টিত মানুহেই, কিন্তু এক দেৱতুল্য আত্মাৰ গৰাকী। তেওঁলোকে আৰু কি কৰে জানে? যদি আপোনাৰ দুখ আছে, যন্ত্ৰণা পাই আছে, একো কৰিব নোৱাৰিলেও তেওঁলোকে এক সমমৰ্মিতা আপোনাৰ সৈতে প্ৰকাশ কৰিব। আপুনি আপোনাৰ দুখ যন্ত্ৰণাৰ কথা খুলি নোকোৱালৈকে তেওঁ আপোনাক একোৱেই নুসুধাকৈ থাকিব। তেওঁ কিন্তু আপোনাৰ সকলো কথাই জানে, আগধৰি নিজে একো নকয়। কেৱল সমমৰ্মিতাৰ মনোভাৱেৰে আপুনি ব্যক্ত কৰা কথাখিনি শুনিব বা কৰালৈ অপেক্ষা কৰিব। তেনে মানুহ আপুনি লগ পাইছে? অলপ মনত কৰকচোন। নম্বৰ 4টো কম, কিন্তু এটা কথা মন কৰিছেনে? কেতিয়াবা আপোনাৰ জীৱনলৈ এনে মানুহ আপোনাৰ জীৱনলৈ আহে যাৰ এক অসম্ভৱ পজিটিভ শক্তি থাকে। তেওঁৰ আশে পাশে এক পজিটিভ এনাৰ্জি। 4 নম্বৰটো সেই মানুহবোৰেই যি মানুহৰ সংস্পৰ্শলৈ আহিলেই আপুনি অসম্ভৱ ধৰণে পজিটিভ হৈ পৰে। ক'ব পাৰে তেনে মানুহৰ এক আচৰিত চুম্বকীয় পজিটিভ শক্তি থাকে, যি শক্তিৰে সেই মানুহে বলিয়া হাতীকো বলাব পাৰে। আজি তেনে দেৱতুল্য ঋষিতুল্য মানুহৰ কথা ক'বলৈ আমাৰ অলপ ভাষাৰ অভাৱ হৈছে। আমি যেন ঠিক আপোনাক বুজাব পৰা নাই। বুজি পাইছে চাগে অলপ নে বুজা নাই? কমেণ্ট কৰিব। নম্বৰ 5টো এতিয়া আপোনাক ক'ব খুজিছোঁ। আপোনাৰ জীৱনত এনেকুৱা মানুহ কিছুমান আছে যাক লগ পালেই আপোনাৰ মুখত আপুনি হাঁহি এটা ওলাই যায়। এক উচ্ছ্বাস আপুনি অনুভৱ কৰে। আজি তেওঁক লগ পাম। লগ পোৱাৰ পূৰ্বৰ পৰাই মনটো এক উচ্ছ্বাসেৰে ভৰি থাকে। এক হাঁহিৰ ৰেখ আপোনাৰ মনতো আহি যায়। তেনে মানুহো দেৱতুল্য মানুহ। এনে মানুহ আপুনি লগ পাইছে? কাৰোবাৰ এখন মুখ এই মুহূৰ্তত হয়তো আপোনাৰ মনলৈ আহি গৈছে। এনে মানুহ আপুনি লগ পাইছে। হয়তো আজিলৈকে এবাৰো ভাবি চোৱা নাছিল তেওঁৰ কথাষাৰ। ভাবি চাওকচোন এতিয়া। নম্বৰ 6, আৰু কি ক'ম বুলি যদি ভাবিছে, আৰু কেতিয়াবা আপোনালৈ কোনোবাই বিনা কাৰণত বহুত দেৰি আপোনাক অপেক্ষা কৰোৱাইছে, ধৈৰ্যৰে সৈতে আপুনি অপেক্ষা কৰিছে বা বহু পলমকৈ গৈ পাইছে, অথচ তেওঁক লগ পোৱাটো আপোনাৰ বাবেই জৰুৰী আছিল। আপুনি লগ পালেও নাপালেও তেওঁৰ একো আহে নাযায়, অথচ আপুনি তেওঁক সময় দিয়া নাই। তথাপি তেওঁ ধৈৰ্যৰে সৈতে কথা পাতিছে আপোনাৰ বাবে অপেক্ষা কৰি। সেই মানুহজনো সাধাৰণ মানুহ নহয়। তেওঁৰ অন্তৰৰ নিভৃত কোণতো এক অসাধাৰণ আত্মা আছে, এক দেৱতুল্য আত্মা, যিয়ে আনৰ প্ৰয়োজন, আনৰ প্ৰতি সন্মান ৰাখি চলিব জানে বা চলে। নম্বৰ 7, এই পৃথিৱীত অকৃতজ্ঞ মানুহ কিমান চাগে আপুনি লগ পাইছে তাৰ সীমা সংখ্যা নাই। কিন্তু সেই মানুহবোৰ
যাৰ অন্তৰত বিশুদ্ধতা আছে, পবিত্ৰতা আছে, যাক ভগৱানে কেৱল আনৰ জীৱনত পোহৰ পেলাবলৈ বা বিলাবলৈ প্ৰেৰণ কৰিছে, সেই মানুহে সৰু সৰু কথাটো কৃতজ্ঞ হয়। বহু অপেক্ষাৰ অন্তত মানে গেলা গৰমৰ অন্তত যদি এজাক বৰষুণ আহিছে, তেওঁ কৃতজ্ঞ হৈ যায় ভগৱানৰ প্ৰতি। আচলতে তেওঁৰ কোনো ওজৰ আপত্তি নাই এই জীৱনটোত। হাঁহতো ৰাজি, মাহতো ৰাজি। আপুনি কৈছে আজি খাবলৈ একোৱেই নাই, ফিকা চাহ কাপৰ অপূৰ্ব সোৱাদ বুলি কৈ ধন্যবাদ দিছে আপোনাক। আপোনাৰ সময়ত একাপ চাহ, একাপত পানী দিয়া বাবেও কৃতজ্ঞ হৈছে সেই মানুহজন, যিজন মানুহ সাধাৰণ মানুহ নহয়। তেওঁৰ অন্তৰতো এক সৰল আত্মা আছে, এক দেৱতুল্য গুণ আছে। নম্বৰ 8, কোনোবাই আপোনাক ক'ব পাৰে তেওঁলোক আনৰ সুখত সুখী, তেওঁলোক আনৰ দুখত দুখী। আচলতে তেওঁলোকৰ এই সৰলতাৰ মাজতো জীৱনৰ আচল উদ্দেশ্য আছে। সেই উদ্দেশ্য হৈছে জগত পোহৰাই তোলাৰ উদ্দেশ্য। এই পৃথিৱীখন মানুহৰ বাবে উপভোগ্য কৰি তোলাৰ এক আঁচনি আছে, লক্ষ্য আছে। গতিকে তেওঁলোক সঁচাকৈয়ে এই পৃথিৱীখনকে মানুহৰ বাবে স্বৰ্গতুল্য কৰি তুলিব খোজা একোটা পুণ্য আত্মা, আপোনাৰ মোৰ নিচিনা মানুহে ঈশ্বৰ প্ৰেৰিত শুভ আত্মা বুলিয়ে ভাবিব পাৰোঁ। দেৱতা পৰি অপ্সৰা যি বুলি ভাবি ল'ব পাৰে। নম্বৰ 9, তেওঁলোকৰ কথাত যুক্তি থাকে। আজি বুজি নাপালেও কাইলৈ বুজি পাব। তেওঁ আচলতে কি বুজাইছিল আপোনাক, যিটো আপুনি বুজা নাছিল। সেই দেৱতুল্য মানুহৰ সংস্পৰ্শত থাকিলে আপুনি সৰু সুৰা বতাহত উভালি নপৰে। আপুনি যদি নিজকে এজোপা গছ বুলি ভাবে, তেনে মানুহৰ সংস্পৰ্শত থাকি আপুনি ধুমুহা বতাহতো হাউলি নপৰাকৈ থিয় হৈ থাকিব। তেওঁলোক আপোনাক জ্ঞানৰ পোহৰত আলোকিত কৰা মানুহ, প্ৰেৰণা দিয়া মানুহ, জীৱন জীয়াবলৈ সাহপিত যোগোৱা মানুহ। এতিয়া নম্বৰ 10টো ক'ম। মানুহৰ ৰূপত আহা এই দেৱত্মাই আপোনাক কোনো চৰ্ত নিদিয়ে। সুখৰ বিনিময়ত আপোনাৰ পৰা সুখ নিবিচাৰে। আপুনি যদি কিবা দিছে, সহায় কৰিছে, আপোনাৰ পৰা একো নিবিচাৰে, আপোনাৰ পৰা একো প্ৰত্যাশা নকৰে। আপুনি অভিমান কৰিলেও তেওঁ আপোনাক একেবাৰেই নিজৰ মানুহ বুলিয়ে গণ্য কৰিব। আচলতে কি জানে, এনে মানুহক লগ পালেই আপুনি এক অনামী আত্মীয়তা অনুভৱ কৰিব, যি আত্মীয়তা আপোনাৰ নিজৰ প্ৰিয়জনৰ সৈতেও কাচিতহে অনুভৱ কৰি পাইছে। ইমানখিনিলৈকে শুনাৰ পিছত আপোনাক আমি আকৌ এবাৰ কৈছোঁ এইকাৰণে, নো হিউমেন বিংছ কেনট বিকাম এঞ্জেলছ। নো। মানুহে ইচ্ছা কৰিলেই ডাঙৰ মানুহ হ'ব পাৰে, কিন্তু সঁচা কাহিনীটো কি জানে, এই দুনিয়াত APJ আব্দুল কালাম আজাদ এজনেই, আইনষ্টাইন এজনেই, কিন্তু এনে মানুহ কিছুমান আছে। কিয় আহে আমাৰ জীৱনলৈ, যিয়ে দেৱদূত হৈ আপোনাক বিপদত সহায় কৰে, বিপদত উদ্ধাৰ কৰে। আপুনি যদি এই পৃথিৱীত এক ঐশ্বৰিক শক্তিক বিশ্বাস কৰে, তেন্তে মনত ৰাখিব, আপুনি যদি যন্ত্ৰণাৰ মাজতো আছে, তেনেহ'লে এজন মানুহ আপোনাৰ জীৱনলৈ আহিবই, যিয়ে আপোনাৰ যন্ত্ৰণাক মষিমূৰ কৰি তুলিব। কি ভাবিছে? আপোনাৰচোন তেনে কোনো মানুহৰ কথা মনলৈ অহাই নাই, আপুনি লগ পোৱাই নাই তেনে এজন মানুহ। অলপ অপেক্ষা কৰক, আহি আছে তেওঁ। লগ পাই যাব তিনিআলিৰ কেঁকুৰিটোত, চাহ দোকানৰ কোনোবাটো আড্ডাত, অথবা যিকোনো স্থানত তেওঁক লগ পাই যাব। তেনে দেৱাত্মা মানুহ বিচাৰি ফুৰাৰ আপুনি প্ৰয়োজন নাই, কাৰণ যেতিয়া তেওঁলোক আপোনালৈ আহিব, তেওঁলোকৰ ছত্ৰছায়াত আপুনি নিজেই উদ্ভাসিত হৈ উঠিব। অৱশ্যে অলপ অপেক্ষা আপুনি কৰিব লাগিব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।